মই আছোহি এইফালে দেখিছে নহয় পথাৰত। ইয়ালৈ মই কাৰণ এটাত আহিছোঁ, আপোনালোকক কৈ আছোঁ বাৰু। এনেই ৰাতিপুৱা 9:30মান বাজিছে। মই মানে গা পা ধুই ভাবিলোঁ কামটো কৰি আহোঁগৈ, নহ'লে বৰষুণটো আহি যাব পাৰে। হেল্ল' এভৰিৱান, মই কাকু, মোৰ ইউটিউব চেনেল কাকুপ্ৰতিভালৈ আপোনালোকক পুনৰ এটা নতুন ভিডিঅ' লৈ স্বাগতম জনাইছোঁ সকলোকে। আশা কৰোঁ সকলো ভালে আছে, মোৰো ভালেই বাৰু। ধান খেতিৰ দিন পাইছেহি আৰু পানী হোৱাৰ আগতে মানে কি কৰিছে, পথাৰত চাৰিওফালে গোবৰ পেলাই ৰাখিছে। আৰু এইফালে দেখিছে ইমান ধুনীয়া ধুনীয়া মানিমুনি। আৰু মই আজি এইটো কামতে আহিছোঁ, আপোনালোকক কৈ দিছোঁ। এইফালে ইমান ধুনীয়া পথাৰ, গোটেই মানিমুনি ওলাইছে। বতৰটো অথনি ৰ'দত দি আছিলে, এতিয়া আকৌ খন্তেকতে মানে ডাৱৰীয়া কৰি আনিছে। মই সেইটো কাৰণে লৰালৰিকৈ বুটলি লওঁ এতিয়া। আজি ভিডিঅ'টোৰ মেইন উদ্দেশ্য হৈছে এই শাকবিধৰে মোৰ পাকঘৰ ব্যঞ্জন চাই ল'ব, গতিকে ভিডিঅ'টো আপোনালোকে চাই থাকিব। ৰ'দটো এবাৰ ওলাইছে সোমাইছে এনেকুৱা কৰি আছে। মই এবাৰ আহিলোঁ ঘৰলৈ, আকৌ এবাৰ গ'লোঁ। এইখিনি ফাৰ্ষ্টত বুটলা হয়, তাৰপিছতে আৰু অলপমান বুটলিলোঁ। গোটেই এইখিনি মানিমুনি সকলোৱে চিনি পায়। এবিধ বৰ মানিমুনি আৰু এবিধ সৰু মানিমুনি আছে। মই যিখিনি বুটলিছোঁ সেইখিনি সৰু মানিমুনি হয়। ই এবিধ প্ৰসিদ্ধ ঔষধি শাক। ইয়াক বিভিন্ন ধৰণে খাব পাৰি, আঞ্জা বনাই খাব পাৰি, ইয়াৰ ৰস উলিয়াই খাব পাৰি, পেটৰ কাৰণে বহুত ভাল। পথাৰৰ পৰা ডাইৰেক্ট বুটলি আনিছোঁ যে ইয়াতে খেৰ আছে, ধানৰ খেৰ অলপ অলপ আছে, আৰু তাত ইমান ভালকৈ বাছি অনা নাই। এতিয়া মই গোটেইখিনি ধুনীয়াকৈ বাছি ল'ম। বাছি তাৰপিছতে আকৌ পানীত ধুব লাগিব। গোটেই মানে মাটি বোকা এইখিনি গোটেইখিনি লাগি আছে। এতিয়া ভালকৈ গোটেইখিনি বাছি লওঁ। এই শাকবিধ বিশেষকৈ ইয়াৰ যিটো ৰস হয়, সেই ৰসটো উলিয়াই খালে পেটৰ কাৰণে বহুত ভাল হয়। মানিমুনিৰ বহু উপকাৰিতা আছে। ইয়াক বিভিন্ন ধৰণে খাব পাৰি, আঞ্জা বনাইও খাব পাৰি, বা কেতিয়াবা চাটনি কৰিও খাব পাৰি। আজি মোৰ ৰেচিপিটো অকণ বেলেগ ধৰণৰ। মই শাকৰ ভাজি সৰু আলুৰ লগত, যিটো ফুলা আলু বুলি কয়, ইয়াৰ লগত যিটো মিশ্ৰণ হয়, এইটো খোৱাৰ বহুত এটা টেষ্টটো বেলেগ হয়। গতিকে আজি ৰান্ধি দেখুৱাম। লগতে লৈ লৈছোঁ, ইয়াৰ ৰান্ধিবৰ কাৰণে লাগিব সৰু আলু আৰু নহৰু, পিঁয়াজ, এইখিনিয়ে লাগিব। আৰু ইয়াত জ্বলা দিও খাব পাৰে, এইটো নিজৰ সকলোৰে নিজৰ ইচ্ছা। এতিয়া প্ৰথমতে মই এখন পেন লৈ লৈছোঁ, তাতে অকণমান তেল দিছোঁ। একেবাৰে সহজ আৰু সাধাৰণভাৱে ভাজিলেই হ'ল। তেলখিনি গৰম হোৱাৰ পাছতে নহৰু, গোটা নহৰু কেইফুটা দি দিছোঁ। এতিয়া দিছোঁ পিঁয়াজ। এইখিনি অলপ ৰঙচুৱা হোৱালৈকে ভাজি ৰাখিব লাগিব। আৰু মই যেতিয়া ভাজিটো বনাম, তেতিয়া আলুখিনি মানে ফ্ৰাই কৰি ল'ব লাগিব, কাৰণ শাকৰ যিখিনি পাত হয় সেইখিনি সোনকালে সিজি উঠে, আলুখিনি অলপ টাইম লাগে। সেইটো কাৰণে প্ৰথমতে আলুখিনি মই ভাজি ল'ব লাগিব। গতিকে এতিয়া যিখিনি কাটি ৰাখিছিলোঁ সেই আলুখিনি দি দিছোঁ। এতিয়া হালধি আৰু নিমখ এইখিনি দি অলপ সময় ভাজি ৰাখি ঢাকন মাৰি অলপ সিজিবলৈ দিম। আলুখিনি প্ৰায় 80% সিজিলে কাটি ৰখা জলকীয়াকেইটাও দি দিছোঁ, আৰু লগতে যিখিনি মানিমুনি কাটি ৰাখিছিলোঁ সেইখিনিও এতিয়া দি দিওঁ, কাৰণ আলুখিনি অলৰেডি সিজি উঠিলে আৰু এইখিনি মানিমুনিখিনি সিজিবলৈ বেছি টাইম নালাগে। গতিকে মানিমুনিখিনি দি অলপ সময় লৰাই ঢাকন মাৰি সিজিবলৈ দিলোঁ। তাৰপিছতে যেতিয়া লাগি ধৰিছে তেতিয়া অকণমান পানী ছটিয়াই তাতে দি দিছোঁ, যাতে আৰু অকণমান সিজি যায়। শেষত হৈ গ'ল আৰু। শেষত দেখুৱাই দিছোঁ আজিৰ সাজত কি কি আছিলে। ভাতৰ লগতে আছিলে মাছৰ কণী ভজা আছিলে, আৰু লগতে কুন্দুলি আৰু আলু, সৰু আলু ভাজি, আৰু আছিলে মানিমুনিৰ চাটনি, নহৰু, আদা, জলকীয়া এইখিনি দি অকণমান চাটনি বনাইছিলোঁ, আৰু মাছৰ টেঙাৰ জোল, এয়া মাছৰ টেঙাৰ জোল, লগতে শাক মানে কেইবাবিধো শাক মিলাই বনাইছিলোঁ। আৰু এইফালে আছে লাষ্টত আছে মানিমুনি আৰু আলু ভাজি। গতিকে আজিলৈ আহোঁ, এয়াই আছিলে আমাৰ আজিৰ সাজ। বাই বাই।